বন্ধুসকল, আজি আমি কথা পাতিম এনে এজন অভিনেতাৰ বিষয়ে যিজন ৮ বছৰ বয়সৰ পৰাই অভিনয়ৰ লগত জড়িত আৰু বৰ্তমান বলিউড জগতৰ এজন ছুপাৰষ্টাৰ। তেওঁৰ প্ৰকৃত নাম মহম্মদ আমিৰ হুছেইন খান, যাক আমি আমিৰ খান হিচাপে জানো। তেওঁৰ জন্ম হৈছিল 1965 চনৰ 14 মাৰ্চৰ মুম্বাইত। তেওঁৰ দেউতাকৰ নাম তাহিৰ হুছেইন আৰু মাতৃৰ নাম জিনত হুছেইন। আমিৰ খানৰ সম্পৰ্কীয় বহু লোক অভিনয়ৰ লগত জড়িত আৰু হয়তো সেইবাবে সৰুৰে পৰা আমিৰ খান অভিনয়ৰ প্ৰতি আগ্ৰহী আছিল। ৮ বছৰ বয়সতে তেওঁ 1973 চনত য়াদো কি বাৰাতৰ চিনেমাত অভিনয় কৰে। ইয়াৰ পিছত তেওঁৰ পিতৃৰ দ্বাৰা নিৰ্মিত মধুজ চিনেমাত অভিনয় কৰিছিল। আমিৰ খানে জে.বি. প্ৰেটিত স্কুলৰ পৰাই শিক্ষাৰ আৰম্ভ কৰে। ক্লাছ 8ত ষ্টেট আৰ্টছ হাইস্কুল আৰু 9-10ত বম্বেৰ স্কটিছ স্কুলত শিক্ষা গ্ৰহণ কৰে। আমিৰ খানে সৰুৰে পৰা টেনিছ খেলি ভাল পাইছিল। তেওঁৰ পঢ়াতকৈ খেলৰ প্ৰতিহে বেছি আগ্ৰহী আছিল। তেওঁ টেনিছ খেলত ষ্টেট লেভেল চেম্পিয়নশ্বিপো পাইছে। তেওঁ ক্লাছ 12ৰ শিক্ষা মুম্বাইৰ নৰচিমঞ্জী কলেজৰ পৰা গ্ৰহণ কৰিছিল। 16 বছৰ বয়সত আমিৰ খানে বন্ধুসকলৰ সৈতে 40 মিনিটৰ এখন শ্বৰ্ট ফিল্ম নিৰ্মাণ কৰিছিল, যিখনৰ নাম আছিল পেৰোনাইয়া। আমিৰ খানে পিছলৈ আৱান্তৰ নামৰ থিয়েটাৰখনত কাম কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত গুজৰাটী নাটক, হিন্দী নাটক, ইংৰাজী নাটকতো অভিনয় কৰিছিল। 1984 চনত তেওঁৰ প্ৰথমখন চিনেমা হলি ৰিলিজ হৈছিল আৰু 1988 চনত তেওঁৰ ককায়েকৰ লগত কায়ামত সে কায়ামত তক চিনেমাখন নিৰ্মাণ কৰিলে আৰু এই চিনেমাখনে 7টাকৈ ফিল্মফেয়াৰ এৱাৰ্ড জিকিবলৈ সক্ষম হয়। ইয়াৰ পিছত 1989 চনত ৰাখ নামৰ চিনেমাখনে কেইবাটাও পুৰস্কাৰ পাবলৈ সক্ষম হয়। 1990 চনৰ পিছত তেখেতে এখনৰ পিছত এখন হিট চিনেমা নিৰ্মাণ কৰি বলিউড জগতত তেওঁ পপুলাৰিটি বাঢ়িবলৈ ধৰিলে। 1990 চনত দিল, 1996 চনত ৰাজা হিন্দুস্তানী, 1999 চনত সৰফৰোজৰ দৰে বহুতো হিট ফিল্ম তেওঁ বলিউডত অভিনয় কৰিছে। 2001 চনত তেওঁ নিজে পৰিচালনা কৰা লগন চিনেমাখন নিৰ্মাণ কৰে, যিখনত তেওঁক বেষ্ট এক্টৰ পুৰস্কাৰ পাইছিল। ইয়াৰ পিছত 2006 চনত ছুপাৰহিট চিনেমা ৰং দে বসন্তীত অভিনয় কৰে। 2007 চনত তেওঁক তাৰে জমিন পৰ চিনেমাখনত বেষ্ট ডাইৰেক্টৰৰ পুৰস্কাৰ প্ৰদান কৰে। এইদৰে 2008 চনত গজনী, 2009 চনত 3 ইডিয়ট, 2013 চনত ধুম 3D, 2014 চনত পিকে, 2016ত দংগল, 2018ত চিক্ৰেট ছুপাৰষ্টাৰ আৰু শেষত 2018ত ঠগছ অফ হিন্দুস্তানৰ দৰে বহুতো ছুপাৰহিট চিনেমা তেওঁ নিৰ্মাণ কৰিছে। আৰু যদি তেওঁৰ ব্যক্তিগত জীৱনৰ কথা কোৱা হয়, তেন্তে তেওঁৰ বিয়া 1986 চনৰ 18 এপ্ৰিলত ৰীনা দত্তৰ লগত হৈছিল, কিন্তু 2002 চনত তেওঁলোকৰ সম্বন্ধ ছিগি পৰে আৰু 2005 চনত পুনৰ তেওঁৰ দ্বিতীয় বিবাহ কিৰণ ৰাওৰ সৈতে হয় আৰু তেওঁলোকৰ সন্তানৰ নাম আজাদ ৰাও খান। বৰ্তমান সময়ত আমিৰ খান বলিউড জগতৰ এজন সফল অভিনেতা। তেওঁ এজন সফল অভিনেতাৰ লগতে মানৱ প্ৰেমীও। তেওঁৰ জীৱনত তেওঁক বহুতো পুৰস্কাৰে সন্মানিত কৰা হয়। ইয়াৰ ভিতৰত ভাৰত চৰকাৰে 2003 চনত পদ্মশ্ৰী আৰু 2010 চনত পদ্মভূষণ পুৰস্কাৰে সন্মানিত কৰে। গতিকে বন্ধুসকল, আমিৰ খানৰ লাইফ ষ্টৰীৰ বিষয়ে জানি কেনে পালে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ।